এইবাৰ মোৰ নতুন জেগা নতুন পূজা আৰু তাৰে এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ আৰু আপোনালোকৰ পূজা কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব। লগতে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক। যোনদিনাখন ভিডিঅ'টো চাই আছে সেইদিনাখন হৈ গ'ল 6 অক্টোবৰ, মানে পূজাৰ পিছদিনাখন। তেন্তে লেটছ ষ্টাৰ্ট। প্ৰথম দিনাখন সোমালোঁ, ছেকেণ্ড আৰু থাৰ্ড দিনাখন নোসোমালোঁ, কাৰণ ভিতৰত সোমালে অক্সিজেন লেভেলটো একদম কমি যোৱা নিচিনা লাগে, ইমান ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা বলো দুর্গা মাই কি বলো দুর্গা মাই কি আরে বলো দুর্গা মাই কি মহানৱমীৰ দিনাখন এই পূজাভাগ কৰা হয়, কুমাৰী পূজা। আৰু বিশ্বাস কৰা হয় যে এই কুমাৰী পূজাৰ পাছতে আদি শক্তি প্ৰসন্ন হয় বুলি, আৰু এই কুমাৰী পূজাৰ পাছতহে নৱৰাত্ৰি ব্ৰত সম্পূৰ্ণ হয় বুলি ধৰা হয়। তেন্তে চাওক ভিডিঅ'টো।